নমস্কাৰ কাঞ্চনৰ আখলৰ পৰা সকলোলৈকে আদৰণি জনাই আজি ৰান্ধিবলৈ লৈছোঁ কোমোৰাৰ লগত মাটি দাইলৰ খাৰ। তাৰ বাবে মই 250 গ্ৰাম গুচাই লোৱা পকা কোমোৰা, ভালকৈ চেকি ৰখা জোখমতে কলা খাৰ, কোমলাই ৰখা 150 গ্ৰামমান মাটি দাইল, জোখমতে আধা খুন্দা কৰি ৰখা আদা নহৰু, কেঁচা মিঠাতেল, 2টা কুটি ৰখা কেঁচা জলকীয়া আৰু কেইডালমান কুটি ৰখা ধনিয়া পাত লৈছোঁ। সোৱাদৰ বাবে নিমখটো আছেই। গেছত এখন কেৰাহী পাতি জোখমতে তেল দি তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হ'লত কোমোৰাখিনি দি দিলোঁ। অলপ সময় ভাজি থাকিলোঁ। জোখমতে নিমখ দিলোঁ। নিমখৰ লগে লগে মাটি দাইলখিনি দি ভাজিব ধৰিলোঁ। মাটি দাইল আৰু কোমোৰাখিনি অলপ তল ওপৰকৈ ভজাৰ পাছত কলা খাৰখিনি দি দিলোঁ। পুনৰ ভাজিব ধৰিলোঁ। দুখিলা তেজপাত দিলোঁ। ঢাকনখন লগাই দিলোঁ। মাজে মাজে ঢাকনখন উঠাই লৰাই থাকিলোঁ। অকণমান সময়ৰ পাছত মিশ্ৰণখিনি অলপ সিজা যেন হ'লত ভালকৈ লৰাই জোখমতে পানী দিলোঁ। ভালকৈ লৰাই 1 মিনিটৰ বাবে ঢাকনখন লগাই দিলোঁ। 1 মিনিটৰ পাছত ঢাকনখন উঠাই কুটি ৰখা জলকীয়া কেইটুকুৰা দি ভালকৈ মিহলি কৰি ঢাকনখন লগাই দিলোঁ। ঢাকনখন পুনৰ উঠাই থেতেলিয়াই থোৱা নহৰুখিনি দি হেতাৰে মিহলালোঁ। আদাখিনিও দি দিলোঁ। আদা আৰু নহৰুখিনি মিহলি হৈ গ'লত ঢাকনখন লগাই দিলোঁ। 1 মিনিটৰ পাছত ঢাকনখন উঠাই খাৰখিনি সিজা যেন হ'লত কুটি ৰখা ধনিয়া পাতখিনি দি লৰাব ধৰিলোঁ। গেছটো অফ কৰি দিলোঁ। ওপৰত অলপমান কেঁচা সৰিয়হৰ মিঠাতেল দি দিলোঁ। মিঠাতেলখিনি ভালকৈ মিহলি হৈ গ'লত ঢাকনখন লগাই দিলোঁ। এয়া দেখিলেনে, আজি আমাৰ কোমোৰাৰ লগত মাটি দাইলৰ খাৰখন ৰন্ধা হৈ গ'ল। আপোনালোকেও এনেদৰে কোমোৰাৰ লগত মাটি দাইলৰ খাৰখন ৰান্ধি নিজে খোৱাৰ লগতে আনকো পৰিৱেশন কৰিবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।